নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। আজিৰ টপিকটো হৈছে তোমালোকৰ মেট্ৰিকৰ এক্সামৰ ৰিজাল্ট কেতিয়া দিব আৰু কোন তাৰিখে দিব। এতিয়া মই তোমালোকক প্ৰুফৰ সৈতে ভিডিঅ'টো লৈছোঁ। তোমালোকক মই এখন চাৰ্ট দিছোঁ, সেইখন তোমালোকে ভালদৰে চাই লোৱা। তোমালোকক ইতিমধ্যে দিয়া হৈছে নিউজ চেনেলবিলাকত কাইলৈ ঘোষণা হ'ব চলিত শিক্ষাবৰ্ষৰ মেট্ৰিকৰ ফলাফল। এতিয়া কাইলৈ মানে কোন তাৰিখ? কাইলৈ মানে হৈছে তোমালোকৰ 10 এপ্ৰিল তাৰিখে। 10 এপ্ৰিল তাৰিখে তোমালোকক মেট্ৰিকৰ ৰিজাল্টটো দিয়া হ'ব। তোমালোকে বহুতো ৱেবছাইট আছে, সেইবিলাক ৱেবছাইটক মই এটা ভিডিঅ' বনাই তোমালোকক দি দিম। সেই ৱেবছাইটবিলাকত তোমালোকে কেনেকৈ চাই ৰিজাল্ট তোমালোকক মই এটা প্ৰুফৰ সৈতে দিম। তোমালোকে ভালদৰে ভিডিঅ'টো চাই থাকিবা। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এটা মনৰ পৰা কথা এটা কৈ দিছোঁ তোমালোকক ভাই ভণ্টি বুলি। তোমালোকে কিছুমানৰ ৰিজাল্ট মেট্ৰিকৰ ভাল হয়, কিছুমানৰ বেয়া হয়। চ' তোমালোকে টেনশ্যন নল'বা। তোমালোকৰ আৰু এটা কম্পাৰ্টমেণ্ট এক্সাম হয়, সেইটোত তোমালোকে দিলে তোমালোকে নিশ্চয় পাছ কৰি যাবা। তোমালোকে যাতে একো টেনশ্যন নলোৱা, তোমালোকে নিশ্চয় পাছ কৰিবা, মোৰ এটা আশা থাকিল। আৰু তোমালোকক 5 নম্বৰটো গ্ৰেছ মাৰ্ক দিবই। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ধন্যবাদ।